হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱৰাত্ৰি উপলক্ষে আমি তাৰ কিছু তাৎপৰ্যৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। যে শিৱ শব্দৰ অৰ্থটো হৈছে কল্যাণকাৰী। এই কল্যাণকাৰী কিয় হ'ল? যে শিৱৰ এইকাৰণে কল্যাণকামী হ'ল যে ধৰ্মৰ গ্লানি হোৱাৰ সময়ত যেতিয়া সকলো আত্মাই সকলো মানুহেই মায়াৰ বিকাৰবিলাকৰ বশ হৈ দুখী, অশান্ত, পতিত আৰু ভ্ৰষ্টাচাৰী হৈ পৰে, তেতিয়াই তেওঁ সেই সকলোক পুনৰ পাৱন কৰি সম্পূৰ্ণ সুখী কৰাৰ কল্যাণকাৰী কৰ্তব্য পালন কৰে। সেইকাৰণে তেখেতৰ নাম শিৱৰ শব্দৰ অৰ্থ কল্যাণকাৰী। শিৱৰাত্ৰি উৎসৱ ফাগুন মাহত অৰ্থাৎ বছৰৰ শেষৰ ফালে পালন কৰা হয় আৰু সেই সময়ত কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত ঘোৰ অন্ধকাৰ হয়, অৰ্থাৎ অন্ধকাৰৰ শেষ দিন বুলি ক'ব পাৰি। চতুৰ্দশী 14 নম্বৰ দিনটোত। ইয়াৰ পাছতে শুক্লপক্ষ আৰম্ভ হ'ব, অৰ্থাৎ পোহৰ আৰম্ভ হ'ব। অৰ্থাৎ ৰাতিৰ দৰে ফাগুনৰ কৃষ্ণ চতুৰ্দশীয় অজ্ঞান, আন্ধাৰ, বিকাৰ বা আসুৰিক লক্ষণৰ প্ৰতি মানুহৰ যি আসক্তি থাকে তাৰ শেষ পদক্ষেপকে বুজায় আৰু তাৰ পিছতে শুক্লপক্ষ অৰ্থাৎ পোহৰ হয়। অৰ্থাৎ ৰাতি আমি জানো যে নিগেটিভ ভাইব্ৰেশ্যনবিলাক, আৰু তাৰ পিছতে কি হয়? শুক্লপক্ষ হয়। অৰ্থাৎ শিৱৰাত্ৰিৰ পিছত সকলোৰে মনবিলাক আমাৰ কি হয়? শুদ্ধ হয় বুলি ধাৰণা কৰা হয়। যে এতিয়া আহিল শিৱই নিজৰ জ্ঞান, যোগ আৰু পবিত্ৰতাৰ দ্বাৰা আত্মাসকলৰ মাজত মানুহৰ মাজত, আত্মা হৈছে মানুহৰ কথা কৈছে, যে আত্মাৰ জাগৰণৰ সৃষ্টি কৰে আৰু এই মহত্বৰ ফলস্বৰূপে ভক্তসকলে শিৱৰাত্ৰি উপলক্ষে গোটেই নিশা উজাগৰে থাকে আৰু সেইদিনা মানুহে কি কৰে? উপবাসে থাকে, অৰ্থাৎ ভাত নাখায়, উপবাস ব্ৰত পালন কৰে। এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহে যে শিৱ আৰু শংকৰ একেনে? অৰ্থাৎ শিৱ আৰু মহাদেৱ এই একেজন ব্যক্তিয়ে নে বা এটাই ভগৱান নে? আচলতে এই বিষয়ে মোৰ বৰ বিশেষ জ্ঞান নাই যদিও এনেই মই পঢ়িবলৈ পোৱা মতে যে শিৱ হৈছে নিৰাকাৰ, অৰ্থাৎ চৈতন্য এটা বিন্দু বুলি ধৰা হয়, আৰু মহাদেৱক আমি যি প্ৰতিমাত দেখা পাওঁ সেইটো শৰীৰধাৰী বুলি কয়, আৰু শিৱটোক নিৰাকাৰ, আমি যেনেকৈ ঈশ্বৰক আমি নিৰাকাৰ বুলি কওঁ, সেইটোক শিৱ বুলি কয়। অৱশ্যে এইটোৰ বিষয়ে মই ইয়াতকৈ বেছি আৰু নকওঁ বা ইয়াতকৈ বেছি মই নাজানো। গতিকে শিৱ পূজাৰ মূল মাহাত্ম্য এইটোৱে যেন লাগে মোৰ, যে ৰাতি অৰ্থাৎ আন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ এক উৎসৱ যেন মোৰ অনুভৱ হয়, যিখিনি মই পঢ়ি শুনি পাইছোঁ। গতিকে শিৱৰাত্ৰিৰ এটা বৃহৎ তাৎপৰ্য আছে আৰু সেইখিনি আমি যদি ভালদৰে উপলব্ধি কৰি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি সুখী হ'ব পাৰিম আৰু সকলো মানুহৰে দুখ দুৰ্দশাবোৰ আমাৰ শেষ হ'ব। গতিকে আমি শিৱৰাত্ৰি খুব আন্তৰিকতাৰে পালন কৰা উচিত। ধন্যবাদ।